মোৰ মৰমৰ মা। দেউতাই যেতিয়া গালি পাৰি থাকে তেতিয়া এজনে মনে মনে থাকে, সেইজনেই হ'ল মোৰ মৰমৰ মা। যেতিয়া গভীৰ নিদ্ৰাত থাকোঁ মই, মনে মনে মূৰত হাত বুলাই দিয়াজনেই হ'ল মোৰ মৰমৰ মা। ৰাতিপুৱা যেতিয়া শুই উঠোঁ মই, তাৰ আগতেই নিজৰ কৰ্তব্যত ব্যস্ত হোৱাজনেই হ'ল মোৰ মৰমৰ মা। সপোন দেখিছোঁ মই, কিন্তু সপোন পূৰণ কৰিবলৈ সকলো সুবিধা কৰি দিয়াজনেই হ'ল মোৰ মৰমৰ মা। মোৰ নিজৰ সুখত মই হাঁহিছোঁ, কিন্তু মোৰ দুখত দুখ পাহৰাজনেই হ'ল মোৰ মৰমৰ মা। মোতকৈ আহাৰৰ বেছি প্ৰয়োজন, নিজেই নাখাই মোক খুৱাই থকাজনেই হ'ল মোৰ মৰমৰ মা। তেওঁক পোৱা কাৰণে মই আনন্দ কৰিব লাগে, মই জন্ম হওঁতে আনন্দ কৰাজনেই হ'ল মোৰ মৰমৰ মা। যাৰ বুকুত মূৰ গুজি উদযাপন কৰিছিলোঁ শৈশৱৰ প্ৰতিটো উমাল সময়ৰ ক্ষণ, সিয়ে মোৰ মৰমৰ মা। এজোপা গছে নিজেই ফল খাব নোৱাৰে, কিন্তু আমাক খাবলৈ দিয়ে। নিজৰ পেট খালী কৰি আমাক খাব দিয়াজনেই হ'ল মোৰ মৰমৰ মা। মই তেওঁৰ সন্তান এই কথাষাৰি সাৰ্থক কৰিব পাৰিম নে নাই মই নাজানো। কোনো স্বাৰ্থ অবিহনে মা শব্দটো সাৰ্থক কৰি যোৱাজনেই হ'ল মোৰ মৰমৰ মা। আমাক যেনেদৰে মা দেউতাই সুখত ৰাখে, আমাৰো কৰ্তব্য আছে। মোৰ এটাই অনুৰোধ, মা দেউতাক কেতিয়াও বেয়া দৃষ্টিৰে নাচাব, কষ্ট নিদিব কেতিয়াও। বহুত দুখ কষ্ট সহ্য কৰি আমাৰ বাবে